এটা সুখী জীৱন জীয়াবলৈ স্বামী স্ত্ৰীয়ে কি কৰিব লাগে বিবাহৰ পিছত এগৰাকী পত্নীৰ বাবে তেখেতৰ স্বামী ভগৱান তেনে ক্ষেত্ৰত এটা সুখী জীৱন জীয়াবলৈ স্বামী স্ত্ৰীয়ে কি কৰিব লাগে তাৰ বিষয়ে আজি আলোচনা কৰিম আপোনালোকে হয়তো দেখিছে আজিকালি সম্পৰ্কবোৰত একেবাৰে আন্তৰিকতা নাই বিশ্বাস নাই সন্মান নাই আজিকালি সম্পৰ্কবোৰ চলিব লাগে চলি আছে বেছিভাগ স্বামী স্ত্ৰীৰ সম্পৰ্কটো সাধাৰণতে ডিভোৰ্স পাই গৈ ডিভোৰ্স হয় কেইবছৰমান থাকে তাৰ পিছত ডিভোৰ্স হৈ যায় তাৰ কাৰণসমূহ কিন্তু বহুত বেছি কাৰণ আছে তাৰ মেইন কাৰণবোৰ আপোনালোকে বিশ্বাস সন্মান এইবোৰত ধৰিব পাৰে আজিকালি মানুহৰ মাজত বিশ্বাসৰ খুব বেছি অভাৱ পত্নীয়ে স্বামীক বিশ্বাস নকৰে স্বামীয়ে পত্নীক বিশ্বাস নকৰে যাৰ ফলত তেওঁলোকৰ সম্পৰ্ক টিকি নাথাকে এতিয়া আমি আলোচনা কৰিম সুখী জীৱন জীয়াবলৈ স্বামী স্ত্ৰীয়ে কি কৰিব লাগে নমস্কাৰ মই প্ৰিয়ংকা প্ৰিয়ম আশা কৰো আপোনালোক সকলো ভালে আছে তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅটোৰ মাজলৈ সোমাই যাওঁ আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰি আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব গতিকে এনে ধৰণৰ সুবিধা বিচাৰি থাকিলে দেৰি নকৰি এতিয়া আমাৰ লগত যোগাযোগ কৰক এতিয়া বলক ভিডিঅটোৰ মূল কথাখিনি মাজলৈ সোমাই যাওঁ আচলতে বিবাহৰ পিছত পত্নীগৰাকীৰ বাবে নিজৰ স্বামীজন দেৱতা নিজৰ স্বামীক আমাৰ হিন্দু ধৰ্মত পত্নীসকলে দেৱতাৰ দৰে পূজা কৰে তেনে ক্ষেত্ৰত আজিকালি কিছু পৃথক হয় হলেও কিন্তু সেই যে আগৰ পৰা চলি অহা নীতি নিয়মসমূহ কিন্তু এতিয়াও সম্পূৰ্ণৰূপে নোহোৱা হৈ যোৱা নাই আপোনাৰ স্বামী যদি আপোনাতকৈ বয়সত ডাঙৰ হয় বা আপোনাতকৈ বয়সত সৰুৱে হওক আপুনি সদায় সেৱা শুশ্ৰূষা কৰিব ভাল ব্যৱহাৰ কৰিব এনেকুৱা বহু মহিলা আছে যে নিজৰ স্বামীক ভাল ব্যৱহাৰ নকৰে বহু বেয়া শব্দৰে বহু বেয়া গালি গালাজ কৰে তেনেকুৱা মহিলাৰ ঘৰত কিন্তু কেতিয়াও মা লক্ষ্মী নাথাকে আৰু তেওঁলোকৰ স্বামী স্ত্ৰীৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো কেতিয়াও মধুৰ নহয় আপুনি আপোনাৰ স্বামীৰ লগত সদায় ভালদৰে ব্যৱহাৰ কৰিব আপোনাৰ স্বামীৰ হাতত ধন টকা পইচা নাথাকিব পাৰে যদি ধন টকা পইচা নাইও তেতিয়াও আপুনি ভালদৰে ব্যৱহাৰ কৰিব কাৰণ ধন টকা পইচা নহলেও তেওঁ আপোনাক চলাই আছে আচলতে ধন টকা পইচা যে অকল স্বামীজনে উপাৰ্জন কৰিব লাগিব তেনেকুৱা কোনো ধৰণৰ কথা নাই আজিকালি পুৰুষ মহিলা উভয়ে সমানে উপাৰ্জন কৰিব পাৰে গতিকে আপোনাৰ স্বামীৰ হাতত কিবা যদি ধন টকা পইচা নাইও আপোনাৰ হাতত আছে তেন্তে আপুনি আপোনাৰ স্বামীক বেয়া ব্যৱহাৰ নকৰিব যে তেওঁৰ হাতত ধন নাই আপোনাৰ হাতত আছে সেইটো দেখুৱাই আপুনি কেতিয়াও আপোনাৰ স্বামীক আপোনাৰ তলতীয়া কৰিব বা আপোনাতকৈ তেওঁ যে তলত সেইটো বস্তু আপুনি কেতিয়াও অনুভৱ নকৰাব এগৰাকী পত্নীৰ ধৰ্ম নিজৰ স্বামীৰ সেৱা শুশ্ৰূষা কৰাটো গতিকে আপুনি যিমান পাৰে নিজৰ স্বামীৰ সেৱা শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁ যদি বিপদত পৰে অৰ্থাৎ তেওঁৰ যদি শাৰীৰিক অসুস্থতা সেই সময়ত আপুনি সদায় তেওঁৰ লগত লাগি থাকিব চাব ভগৱানে আপোনালোকৰ নিশ্চয় ভাল কৰিব আপোনালোকৰ মাজত প্ৰেম প্ৰীতি বা তেওঁলোক আপোনালোকৰ মাজত যেতিয়া মৰম চেনেহ বৃদ্ধি পাব বা মৰম চেনেহ বহুত বেছি দেখিব ভগৱানৰো ভাল লাগি যাব অৰ্থাৎ এখন ঘৰত যেতিয়া শান্তি থাকে মৰম চেনেহ থাকে সেই ঘৰখনত কিন্তু মা লক্ষ্মীয়ে নিজে বাস কৰে এতিয়া ধৰক কথাটো এনেকুৱা হ'ল যে অকল যে পত্নীয়ে সদায় কৰিব লাগিব স্বামীয়ে একো নকৰিব সেনেকুৱা কথা নহয় পত্নীৰ যদি কিবা অসুবিধা হৈছে পত্নীয়ে ধৰক ৱৰ্কিং ওমেন হয় এবং নিজৰ পত্নীগৰাকী স্বামী ঘৰত আছে স্বামীৰ স্বামীয়ে ব্যৱসায় কৰে ধৰক ঘৰৰ পৰা চলে তেনে ক্ষেত্ৰত স্বামীয়ে পত্নীক সহায় কৰি দিব পাৰে যে পত্নী ৰাতিপুৱা অফিচলৈ গৈছে স্কুললৈ গৈছে যিয়ে কাম নকৰক কিয় স্বামীয়ে সেই সময়ত পত্নীক টিফিনটোৱে যোগাৰ কৰি দিলে বা পত্নীৰ সৰু সুৰা কামত এটা দুটা সহায় কৰি দিলে পত্নীগৰাকীৰ মনটোও ভাল লাগিল তেওঁলোকৰ মাজত যিটো বণ্ডিং হয় সেইটো বেছি ষ্ট্ৰং হৈ যায় তেনে ক্ষেত্ৰত স্বামী স্ত্ৰীয়ে দুয়োজনে দুয়োজনক সমানে সহায় সহযোগিতা কৰি নিজৰ সংসাৰখন আগবঢ়াই নিব লাগিব কেতিয়াবা স্বামীৰ ভুল হ'ব পাৰে তেনে ক্ষেত্ৰত পত্নীয়ে সেই কথাটো বুজি তেওঁক মাফ কৰি দিব লাগিব কেতিয়াবা পত্নীৰ ভুল হ'ব পাৰে নে স্বামীয়ে বুজি মাফ কৰি দিব লাগিব সেই কথাটোকে তেওঁলোকে ডাঙৰ কৰি আনক জনাই সেই কথাটো লৈ নিজৰ সংসাৰখন যাতে ধ্বংস নকৰে তাৰ ওপৰত সদায় গুৰুত্ব প্ৰদান কৰিব লাগে কাৰণ সংসাৰ এখন এজন ব্যক্তিয়ে ভালকৈ চলাব নোৱাৰে সংসাৰখন ভালকৈ দুয়োজনে চলাব লাগিব কাৰণ সংসাৰখন আপোনালোক দুজনৰ গতিকে সংসাৰখন ভালকৈ চলোৱাৰ দায়িত্ব আপোনালোক দুজনৰ গতিকে আশা কৰোঁ ভিডিঅ'টোৰ কথাখিনি আপোনালোকে মানি চলিব আৰু নিশ্চয় নিজৰ সংসাৰবোৰ ভালদৰে চলাব